ছোৱালী দেখিছো যিবোৰে কোনোবাই ডক্টৰ পঢ়িছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই অলিম্পিকত গৈ আমাৰ দেশৰ নাম উজ্বলাইছে। আৰু আমাৰ এই সকলে এইবোৰ কৰি ফুৰিছে। এইজন মহাপুৰুষৰ বিষয়ে আগৰ ভিডিঅ'ত মই কথা পাতিছো। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে গৈ এতিয়া ভিডিঅ'টো চাই লওক। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিব বিচাৰিছো অসমৰ কেইটামান টেলেণ্টেড পাৰ্চনৰ বিষয়ে। একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। একদম ধামাকাদাৰ, একদম বম ফুটাৰি ফুটিবলৈ গৈ আছে ভিডিঅ' গাইজ। একদম ৱাচিং মাই ভিডিঅ' পুৰা। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাই, সঁচাই মোৰ আজি খং উঠিছে। আমাৰ মানুহবোৰক কি হৈছে? আমাৰ মানুহবোৰক হৈছে কি? দেউতা বুলি কলে এইটো নহব। তোলৈ মোলৈ ছোৱালী ভাইটি দিব লাগিব। আনিব লাগে কি আৰু আনিছে কি? सबे बिया पाती सबरे बच्चा हो गल, लेकिन मैं अकेले जल्दी डांगा हो जाओ। कोनेও বিয়া নাপাতে তো মই কাৰ পাপা বলিম। সৰু সৰু পুঠি মাছ বাচিবলৈ ভাল। ছোৱালীৰ পিছত ঘূৰি সময় নষ্ট কৰাতকৈ বোৱাৰী পতুৱাই ভাল। এইটো ভিডিঅ' দেখাৰ পিছত মই দুদিনলৈ পানীৰ তলত সোমাই আছিলো। পিছতে গম পালো যে ভাল হলেহে মানুহ জীয়াই থাকে, গতিকে মই ওলাই আহিলো। ল'ৰাবোৰৰ কথাটো বাদেই দিছো, আহিছো এতিয়া ছোৱালীৰ পিনে। নাই মই এহঁতৰ কথা ক'ব বিচৰা নাই বাৰু। না এইকেইজনী ছোৱালীৰ কথা নহয়, আমি এইকেইজনী ছোৱালীৰ কথাহে পাতিছো। আজিকালি ল'ৰাবোৰে মতা মানুহৰ ডেফিনেশ্যনে চেঞ্জ কৰি দিছে। মোৰ সন্দেহ এইকেইটাই সেইকেইটা ল'ৰা আজি সৰুতে বিচনাৰ পৰা তললৈ মূৰ কৰি পৰিছিলে। এইকেইটাই সেইকেইটা ল'ৰা আজি গাখীৰৰ লগত গোবৰ মিক্স কৰি খায়। নহলেনো এইবোৰ কৰিব পাৰে নে? এইবোৰ ভিডিঅ' দেখি মোৰ মনলৈ এটাই কথা আহে, এইবোৰ অসম কৃষি প্ৰধান দেশ। অসমৰ কথা ক'লে আমি খেতিৰ কথাটো ক'বই লাগিব। কিন্তু এনেকে খেতি কৰিলে ধান খেতি হওক বা নহওক অসমৰ দুৰ্গতি কিন্তু হবই। এইবোৰহে টেলেণ্ট। ফ্ৰিজ পাইছে গুচাও। নাই মানে এনেকে কোনে কল খায়? ফ্ৰিজ ক খাও। কি হৈ আছে মানে আৰু? এই ভিডিঅ'টো এন্টাৰটেইনমেন্ট পাৰপাজৰ কাৰণে বনোৱা হৈছে, গতিকে ভিডিঅ'টো যাতে চিৰিয়াছলি নলয়। গতিকে বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰিছো। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।